আনটা ব্লগলৈ স্বাগতম জনাইছোঁ সকলোকে। স্বপ্ননীল দাস ট্ৰেডাৰ বৰ্তমান গুৱাহাটীত এইটো ছেটআপ খুলি দিছে। অফিচ আৰু ছেটআপ সকলো দেখুৱাম আৰু লগতে ক্লাছৰুম, ভয়ানক ক্লাছৰুম সিটো চাইডে দেখুৱাম। এইটো আপোনালোকক জালুবা অলপ দেখুৱাই দিছোঁ, চাই থাকক ভিডিঅ'টো, ইণ্টাৰেষ্টিং হ'ব। মেইন কথা হৈছে সেইটো প্ৰায় 7 লাখ টকীয়া ছেটআপ। চিপিটোৱে 4.5 নে 5 লাখ। মনিটৰটো কথাই নকওঁ। এইটো তেনেকৈ সেইটো তেনেকৈ সকলো দেখুৱাম, চাই থাকক। আৰু প্ৰিপেৰেশ্যন হৈ আছে কিয়নো 5 তাৰিখ অপেনিং হৈ আছে, এখেতলোক আহিছে আৰু আমি ক্লাছৰুমটো যাম, ডিটেইলছ দেখুৱাম। A to Z আহিম, চাওকচোন সম্পূৰ্ণ ভয়ানক। চব চাই আছোঁ, চব দেখুৱাই আছোঁ, জড়িত হৈ থাকক। আৰু ইয়াৰ পৰা শিকাৰ পিছত ইয়াতে হয়তো চাকৰিও পাব পাৰে, সকলোৱেতো নাপাই দিয়কচোন। তথাপিতো আমাৰ ৰিচিপশ্যনত আছে মেইনলি বৰবাবু, এয়া চাওক। আৰু এফালে মেইন আই সমান হ'ব কোন, হয়নে? এফালে বাই সমান হ'ব কোন, আৰু ভিনী সমান নহয় কোন। বৰবাবু হাই দিয়া। আপুনি ট্ৰেডিং কৰিছেনে ছাৰ? অঁ কৰিছোঁ। স্বপ্ননীলৰ ভাগিনীয়েকে যিমানকেইটা ট্ৰেডিং কৰিছে গোটেইকেইটা মানে দেউতাকে দেখুৱাই বা মাকে দেখুৱাই চুই দিয়ে। অঁ দেৱব্ৰতে দেখুৱাই, দেৱব্ৰতে এফালে টিম তো দেখুৱাই কোনটো লয়, তাৰপিছত যিটোৱে টাচ কৰি দিয়ে সেইটোৱে লয়। আৰু গোটেই অফিচটো যদি লছত থাকে আমাৰ ডেকা প্ৰফিটত থাকে, হয়নে? 500 টকা হায়েষ্ট ন? চাওক দেখিছেনে? আৰু আমি যাম এটা এটাকে দেখুৱাম, যিটো অফিচিয়েল ফেচবুকৰ ভিডিঅ' তাৰ পৰা এতিয়া আৰম্ভ কৰিছোঁ। আহক। এয়া ট্ৰেডাৰ দেখিছেনে? সকলো ৰেষ্টুৰেণ্ট শিৱসাগৰত দি পেলাই ইয়ালৈ গুচি আহিলে। বাপা কি হৈছে? আৰু হানিফ থেংক ইউ, এতিয়া আমাৰ কেমেৰাটো ধৰি দিব। গতিকে হানিফ যদি নাথাকে কামেই নহয়, একদম চিধা। অসমৰ আটাইতকৈ ডাঙৰ ট্ৰেডিং কমিউনিটি অৰ্থাৎ স্বপ্ননীল দাস আৰু তেখেতৰ টীমৰ TFAL বৰ্তমান গুৱাহাটীত। হয়, শিৱসাগৰ এখন গাঁৱৰ পৰা আহি কেনেকৈ এই গুৱাহাটী চহৰত ইমান ডাঙৰ এটা অফিচ খুলিবলৈ সক্ষম হ'ল এজন যুৱকে, আৰু কেনেকৈ সৃষ্টি কৰিলে ইমান ডাঙৰ কমিউনিটি। শুনিবলৈ পাইছোঁ যে আগন্তুক দিনত এই TFALৰ আণ্ডাৰত জড়িত হোৱা কেইজনমানে হয়তো পাব চাকৰি আৰু পাব দৰমহা। আজি জানিম সকলো এই অফিচৰ আঁৰৰ কাহিনী। আছে ক্লাছৰুম, আছে বহু কথা, কিন্তু পোনপ্ৰথমে মই জনাম স্বপ্ননীলক অভিনন্দন আৰু স্বাগতম। প্ৰথম কথা হৈছে যে ইমান ডাঙৰ ট্ৰেডিং কমিউনিটি শিৱসাগৰৰ পৰা চলি আছিল, আৰু কেনেকৈ ইমান ডাঙৰ অফিচটো হ'ল, কি সপোন আৰু কেনেকুৱা অফিচটো, ডিটেইলছ আজি জানিম। মোৰ জীৱনত প্ৰথমটো এনেকুৱা গৰ্জিয়াছ অফিচ আপোনালোকক দেখুৱাম। শিৱসাগৰতো আছিলে এটা সৰুকৈ অফিচ, তো ইমান ডাঙৰ ইনভেষ্টমেণ্ট কৰি ইমান ডাঙৰ এটা অফিচ খোলাৰ আঁৰৰ কাহিনী কি, উদ্দেশ্য কি? চ' যিহেতু মই আগতে দেখিছিলোঁ ইনষ্টাগ্ৰামত পষ্ট দেখিছিলোঁ যে তলত এণ্টাৰপ্ৰেনিয়াৰ্ছ লাইফ বিল লিখা আছিলে, আৰু ডাঙৰ বিল্ডিংটোৰ ওপৰত ফ্ল'ৰটোত লাইটটো জ্বলি আছিলে। আচ্ছা। ৰাতি টাইমটো 2-3টা আছিলে। আচ্ছা। যিহেতু আমিও হাৰ্ড ৱৰ্কিং হয়, আৰু মই লাষ্ট 5 to 6 yearsৰ পৰা ট্ৰেডিং কৰা, ৰাতিপুৱাৰ পৰা ৰাতিলৈকে অফিচত বহুতখিনি কাম কৰা হৈছে। আৰু মোৰ ডাঙৰ কিবা এটা সপোন আছিলে কৰিম বুলি এটা সময়ত গৈ পিনি। চ' ভগৱানৰ কৃপাত এটা এনেকুৱা জেগাত আহি পাইছোঁ এতিয়া। চ' সেই সপোনটো লাহে লাহে পূৰণ হৈছে। চ' সেইকাৰণে মই ভাবোঁ যে ডাঙৰ পেইণ্টিং যদি বনাবলগীয়া হয় তেতিয়াহ'লে 500 স্কোৱাৰ ফিটৰ পৰা 5000 স্কোৱাৰ ফিটলৈ আহিব লাগিব। মানে বহুত ডাঙৰ কথা ক'লে, কিন্তু এই অফিচ খোলাৰ আঁৰৰ বেলেগ আৰু অদ্ভুত উদ্দেশ্য আছে, আমি জানিম। চাই যাওঁ অফিচটো, জনাই যাওঁ। এতিয়া কথাটো হ'ল, এই ইমান ডাঙৰ অফিচটো খোলা হ'ল, ডেফিনেটলি ইয়াতো ট্ৰেডিং হ'বই। ডেফিনেটলি একেই ছেটআপ গুৱাহাটীতো, একেই শিৱসাগৰতো আছে, আৰু ছেটআপো ইয়াত নতুনকৈ বনাইছে। এফালেও আছে ইয়াৰ যি পাৰ্টনাৰখিনি, টিমৰ মেম্বাৰসকল ইয়াত থাকিব। ট্ৰেডিং হ'ব, নিজে আৰ্ণ কৰা যাব, আৰু তাৰ বাহিৰেও ইয়াত কি হ'ব বেলেগ? হয়। চ' এতিয়া কি হয় যে আমি ট্ৰেডিংটো নিজে কৰি আহিছোঁ, বা আমি চবকে ফাইনেন্সিয়েল মাৰ্কেটৰ বিষয়ে চবকে শিকাই আহিছোঁ যে ফাইনেন্সিয়েল মাৰ্কেটত কেনেকৈ ছাকচেছফুল হ'ব পাৰে বা কি হ'ব পাৰে। চ' তাত মানে কি কিছুমান মানুহ থাকি যায় মানে, বা সেই বস্তুটো কৰিব নোৱাৰে ট্ৰেডিঙত, যোনটো বেলেগে কৰিব পাৰে। আচ্ছা। চ' সেই মানুহখিনিক মানে অলপমান হেল্প কৰিবলৈ, বা সেই মানুহখিনিক অলপমান আগবঢ়াই নিবলৈ মই কি কৰিছোঁ যে এটা প্ৰপ ডেস্ক খুলি আছোঁ এটা কোম্পানীৰ লগত। চ' যোনখিনি মানুহ ষ্টুডেণ্ট মই ট্ৰেইন কৰিলোঁ, মই শিকালোঁ, তেওঁলোক ভাল কাম কৰি আছে বা ভাল ট্ৰেডিং কৰি আছে। চ' তেওঁলোকক মই নিজেই গাইড কৰি নিজৰ অফিচত নিজৰে ফাণ্ডছ দি পিনি ট্ৰেডিং কৰাওঁ, যাতে তেওঁলোকে নিজৰ জাৰ্ণিটো বুষ্ট আপ কৰিব পাৰে। বুষ্ট আপ কৰিব পাৰিব, আৰু এক্সট্ৰা ছেফ ছাইডৰ এটা দৰমহা পাই থাকিব। য়েছ।
ৰাইট Yes. তো নিউলি এটা বস্তু পাইছে যিটো মই শুনা নাই হয়তো আছে যদিও নাজানো কিন্তু TFL is going to do something big. Definitely. Definitely. And for the people of Assam. For the people of Assam, এজন অসমীয়াৰ বাবে গতিকে আৰু ডেফিনেটলি ক্লাছ হ'ব চাগে Classes হ'ব আমি এটা ক্লাছৰুম আছে হয় ক্লাছৰুম আছে অফিচ আৰু এইফালে ক্লাছৰুম আমাৰ TFL আৰু আহক আপোনালোকৰ ওচৰলৈ লৈ যাওঁ আমাৰ মেণ্টৰ ইয়াত আছে য'ত হ'ব পাঠদান হয় চাওক ইয়াতে হ'ব এতিয়া মোৰ প্ৰথম এক প্ৰশ্ন কাৰণ ট্ৰেডিঙত সকলোৱে কয় যে লছ খায় ৰাইট 90% লছ খায় তথাপিতো ট্ৰেডিংটো বিজনেছ হিচাপে বা এটা প্ৰফেশ্যন হিচাপে ল'ব পাৰেনে হয় চ' এই বস্তুটো একেবাৰে ৰাইট হয় যে 90% মানুহে ট্ৰেডিঙত লছ খায় কিন্তু বস্তুটো তাতো অলপ মিছকনচেপ্ট আছে হয় যে মানুহে অসমত আমি পাৰ্টিকুলাৰলি ভাবোঁ চব মানুহে কয় যে ট্ৰেডিং মানে হৈ গ'ল অপশ্যন ট্ৰেডিং হয় যে বেংক নিফটি অপশ্যন কৰিছে নিফটিত অপশ্যন কৰিছে এইবিলাক হয় চ' তাত 90% মানুহে লছ খায় হয় কেলৈ কি তাত নিশিকে নেমেলে স্কিল এটা ডেভেলপ নকৰে ডাইৰেক্ট সোমাই দিয়ে চ' ট্ৰেডিং মানে সেইটো নহয় বা ফাইনেন্সিয়েল মাৰ্কেট মানে অপশ্যন নহয় ফাইনেন্সিয়েল মাৰ্কেট মানে ষ্টকছবিলাক আপুনি ফাইণ্ড আউট কৰিছে ভাল ভাল কোম্পানীবিলাকত আপুনি ইনভেষ্ট কৰিছে তাত আপুনি চুইং কৰিছে যেনেকৈ কোম্পানী এটা 100 পৰা 200 লৈ গৈছে কিন্তু সদায় ওপৰ তললৈ যাব চ' তাত আপুনি এসপ্তাহৰ কাৰণে মুভমেণ্ট এটা কেপচাৰ কৰিছে এমাহৰ কাৰণে মুভমেণ্ট এটা কেপচাৰ কৰিছে বাট আপুনি ইনভেষ্টিং কৰিছে সেইটো এটা ফাইনেন্সিয়েল মাৰ্কেটৰ ছেগমেণ্ট হয় য'ত আপুনি তাত ইজি মানিটো যেতিয়া বনাই ল'লে য'ত পইচা বনোৱাটো অলপমান ইজি হয় অপশ্যনকৈ তাত যেতিয়া আপুনি বনাই ল'লে তাৰপৰা লাহে লাহে স্কিল এটা ডেভেলপ কৰিব লাগিব অপশ্যন ট্ৰেডিং কৰিবলৈ য়েছ এতিয়া মই আকৌ আহিম স্বপ্ননীলৰ ওচৰত এতিয়া ইমান ধুনীয়া লাক্সাৰিয়াছ গৰ্জিয়াছ TFLৰ নতুন অফিচ গুৱাহাটীত চাওক আপোনালোকেও জড়িত হ'ব পাৰিব ইয়াত ডিটেইলছ বেলেগ গম পায় কেনে স্ক্ৰীনত ডেছক্ৰিপশ্যনত আছে আৰু প্ৰশ্ন মই সুধিম যে চাওক আমি ট্ৰেডিং কৰিবলৈ ইয়াত কোৱা নাই ট্ৰেডিং কৰাবলৈ ইয়াত অহা নাই ইয়াত শিক্ষা দিবলৈ দিয়া গৈছে স্কিল হয়নে কি বুলি ক'ব এতিয়া বস্তুটো কি হয় শিক্ষা দিয়াৰ লগতো মই এটা কথা ক'ম যে শিক্ষা কোনে দিব পাৰে যোন এজন মানুহ এডুকেটেড আছে বা সেই ফিল্ডটোৰ ওপৰত এক্সপিৰিয়েঞ্চ আছে এতিয়া মই যদি এই মানুহখিনি ফাইনেন্সিয়েল মাৰ্কেট শিকাব লৈছোঁ তেনেহ'লে মই ফাইনেন্সিয়েল মাৰ্কেটৰ পৰা ছাকচেছফুল হৈছে নে নহয় সেইটো প্ৰথমতে ইম্পৰ্টেণ্ট কথা চ' ইয়াত যিমানখিনি মানুহ বহিব বা মোৰ যিমানখিনি মানুহ আছে চবকে মই দেখাব লাগিব যে ফাইনেন্সিয়েল মাৰ্কেটত মই কিবা এটা কৰিব পাৰিছোঁনে চ' মই যদি সিহঁতক দেখাব পাৰিছোঁ মই এবছৰত কি কৰিলোঁ 2 বছৰত কি কৰিলোঁ তেতিয়াহে মই এই মানুহখিনিয়ে ক'ব যে ময়ো কিবা এটা ফাইনেন্সিয়েল মাৰ্কেটৰ পৰা কৰিব পাৰিম বা মই কোৱা কথাখিনি ৰাইট হয় কাৰেক্ট বুজি পাইছেনে চ' এইটোৱে হয় যে ফাইনেন্সিয়েল মাৰ্কেটত ছাকচেছ হ'ব পাৰিব ফাইনেন্সিয়েল মাৰ্কেট ইজ এ ট্ৰিমেণ্ডাছ কেৰিয়াৰ হয় বাট সময় দিব লাগিব কাৰেক্ট আৰু যেনেকৈ আপুনি যদি চাই যে চব বস্তুতে সময় লাগে কিবা ডিগ্ৰী এটা লওঁতে সময় লাগে কিবা আপুনি চাকৰিৰ কাৰণে বা মাষ্টাৰ ডিগ্ৰী এটা লৈছে বা আপুনি কোনোবা UPSC পঢ়িছে বা APSC পঢ়িছে সব বস্তুতে সমান কষ্ট লাগে এণ্ড ট্ৰেডিঙো এটা ব্যৱসায় হয় এটা প্ৰফেশ্যন হয় এইটো সমান সময় দিব লাগিব এটা কথা কওঁ এইখিনিতে চাওক ট্ৰেডিং শিক্ষা দিব নিজে এজন অভিজ্ঞ ট্ৰেইন কৰাব আৰু বাকী আপোনাৰ ওপৰত ডিপেণ্ড কৰে সফলতা সকলোৰে বাবে সমান নহ'ব পাৰে কাৰণ UPSC APSC কোচিং সকলোৱে কি কৰে কিন্তু সকলো UPSC আৰু APSC বিষয়ে নহয় আমি সকলোৱে শিক্ষা লওঁ মাষ্টাৰ্ছ লওঁ PhD লওঁ সকলো PhD লোৱাৰ পিছত এছিষ্টেণ্ট প্ৰফেচৰ নহয় মাষ্টাৰ ডিগ্ৰী লোৱাৰ পিছত সকলোৱে চাকৰি নাপায় নলেজ স্কিল দৰকাৰ হয় আৰু সেই স্কিল বা সেই জ্ঞানক আপুনি কেনেকৈ কি প্ৰকাৰে ইমপ্লিমেণ্ট কৰিছে এইটো ডিপেণ্ড কৰে আপোনাৰ ওপৰত এতিয়া এইটো বস্তু যে হেৰি নহয় যে ইয়াত TFL ওচৰলৈ আহি গ'ল ক্লাছ এটা লৈ ল'লে তেওঁ ছাকচেছফুল বনি যাব আৰু তেওঁ ট্ৰেডিঙৰ পৰা বহুত পইচা বনাব সেইটো নহয় এইটো এটা মিথ হয় যদি কোনোবা মানুহ যদি এই 2 মাহ ক্লাছ কৰি বা এমাহ ক্লাছ কৰি ছাকচেছফুল হৈ গ'লহেঁতেন তেনেহ'লে মই চবকে ক'লোহেঁতেন যে বাবা তয়ো শিক মোৰ গাঁৱৰ মানুহখিনিকো ক'লোহেঁতেন তুমিও আহা শিকা চব ধনী বনা ট্ৰেডিঙত ছাকচেছফুল হোৱাটো নিজৰ কৰ্মৰ ওপৰত কথা তেওঁ যদি ভাল কৰ্ম দি ভাল সময় মাৰ্কেটত দিছে কোৱালিটি টাইম দিছে তেতিয়াহে তেওঁ ছাকচেছফুল হ'ব কাৰেক্ট মই শিকালোঁ বুলিয়ে চব ছাকচেছফুল হৈ নাযায় এতিয়া তাৰ ভিতৰতো এটা বস্তু হৈ গ'ল যে বহুত মানুহ ছাকচেছফুল হৈ যায় বা শিকি যায় মাৰ্কেট নলেজ থাকি যায় কিন্তু তেওঁ এতিয়া পইচা অভাৱ হৈ যায় চ' আমি কি কৰিছোঁ বা মোৰ ওচৰত এটা প্ৰপ ডেস্ক আছে যিহেতু মই অলৰেডি ক'লোৱে ইয়াৰে ভিতৰত যোনখিনি ষ্টুডেণ্টে ভাল কাম কৰিছে লাষ্ট 6 মাহ এবছৰ 2 বছৰ ভাল কৰি আছে বাট লাইফত গ্ৰ' কৰিব পৰা নাই যিহেতু ফাইনেন্সিয়েল মাৰ্কেটত কেপিটেল লাগিব চ' আমি কি কৰোঁ তেওঁৰ স্কিলটো চাওঁ কোনোবা যদি ভাল কাম কৰি আছে যেনেকৈ মোৰ অফিচত টিম মেম্বাৰ সব বহি আছে সেনেকৈ মোৰ আৰু এটা অফিচ এনেকৈ চাইডতে বনি আছে চ' তাত আমি কি কৰিম যে যোনখিনি মানে ভাল কাম কৰি আছে তেওঁ পৰ্টফলিঅ'টো চাই পিনি তেওঁক এটা কাম দিয়া হ'ব ইয়াতে যাতে তেওঁ নিজে গ্ৰ' আপ কৰিব পাৰে
আৰু বেক এণ্ডৰ পৰা মই পোষ্ট কৰিম য়েছ গতিকে বেলেগ একো নকওঁ জড়িত হওক পাঠদান হ'ব অতি সোনকালে প্ৰায় মে 13 তাৰিখমানৰ পৰা অ'পেন ইতিমধ্যে আপোনালোকে যোগাযোগ বহুতে কৰিছে আপোনালোকে কৰিব পাৰে মই আপোনালোকক এই যি এজন সফল যুৱকৰ সপোন আৰু উদ্দেশ্যৰ বিষয়েহে অৱগত কৰালোঁ ক্লাছৰুম বা ক্লাছৰ বিষয়ে ডাইৰেক্টলি ক'বলৈ নাই কৰা গতিকে ইটছ আপ টু ইউ কেনেকৈ জড়িত হ'ব বিচাৰে নিবিচাৰে জাষ্ট মই এটাই ক'ম যে এনেকৈ আৰু TFLৰ নিচিনাকৈ আৰু যুৱক ওলাই আহক আৰু সফল হওক ডিজিটেল বৰ্ড এইটোত অবভিয়াছলি থাকিব আৰু মাত্ৰ 50টা ছিট কেপাচিটি ইয়াত সঁচাকৈ TFL এটা ডাঙৰ কমিউনিটি ইয়াত তেখেতলোকৰ পাৰ্টনাৰটো থাকিবই কথা হৈছে গুগলতো এটা বঢ়িয়া ৰেটিং হৈ আছে TFLৰ এডুকেশ্যন যি লাইনটো এতিয়া মই স্বপ্ননীলৰ ওচৰলৈ পুনৰ আহিছোঁ এটা কথা সুধিম বহু মানুহে ট্ৰেডিং কৰি আছে ইয়াত জড়িত হোৱা নাই বা তেখেতলোকে গম পোৱা নাই বা তোমাৰ মানে TFLৰ ফালৰ পৰাও তেনেকুৱা হেৰি হোৱা নাই তেওঁলোকলৈ এনি ছাজেশ্যনছ যোনজনে মাৰ্কেটত কাম কৰি আছে সদায় এটা বস্তু মনত ৰাখিব যে ট্ৰিট ইউৰ কেপিটেল লাইক ইউৰ চিলড্ৰেন নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ নিজৰ কেপিটেলটোক ভাবিব লাগিব আৰু ৰিস্ক মেনেজমেণ্টটোৱে কি হয় মাৰ্কেটত ছাকচেছফুল হ'বলৈ কোনো ট্ৰেডাৰ পাৰফেক্ট নহয় লছেছটো হ'বই মোৰ লছেছ হয় বা যিমানখিনি ট্ৰেডাৰ চবৰে লছেছ ভুলটো মানুহৰ পৰাই হয় আৰু কাপা হ'ব চ' সেইকাৰণে ৰিস্ক মেনেজমেণ্টটোৱে আপোনাৰ কাম কৰে মাৰ্কেটত কি হয় যে কাম কৰিলে চাইক'লজিকেল ইম'চনেল চুইং আহে কিন্তু মেথছটো কেতিয়াও ভুল নহয় আমি মেথছটো কেতিয়া যেতিয়া ইউজ কৰিম তেতিয়া আমি বহুত দূৰলৈকে যাব পাৰিম গতিকে চাওক TFLত ট্ৰেডিঙেই নহয় TFL এখন এডুকেশ্যন ইনষ্টিটিউটেই নহয় TFL এটা ডাঙৰ কমিউনিটি কথাটো হৈছে যে ইয়াত এতিয়া অফলাইন ক্লাছ দিব লগতে পেৰেলেলি অনলাইন ক্লাছেছো হ'ব গতিকে যি অফলাইন ষ্টুডেণ্টক ক্লাছৰুমত পঢ়াই থাকিব একে সময়তে একেখিনি কথাই অনলাইনো শিকি থাকিব আৰু তেখেতলোকেও ডাউট থাকিলে সুধিব পাৰিব হয়নে গতিকে অনলাইনটো একেনে অফলাইনটো একেনে আহিলে যিহেতু মই গুৱাহাটী অফিচটো খুলি আছোঁ চ' বহুত মানুহৰ ডাউট আছিলে যে অফলাইন কওক চ' মই স্পেচ এটা আছিলে কিন্তু মেইন প্ৰাইমেৰী কজ এইটো নহয় যে মই ইয়াত আই এম নট এ টিচাৰ আই এম এ ট্ৰেডাৰ সেয়াই গতিকে এইটোৱে আছিল আজিৰ ভিডিঅ' অল ডিটেইলছ ডেছক্ৰিপশ্যন বা নতুবা কমেণ্ট বক্সত দিয়া আছে আহক জড়িত হওক আৰু ধুনীয়াকৈ ভাল এজন সফল ব্যৱসায়ী বা ট্ৰেডাৰ হওক তাৰে কামনাৰে এই ভিডিঅ'টো আমি সামৰণি মাৰিছোঁ ধন্যবাদ জনাম TFLক ধন্যবাদ জনাম স্বপ্ননীলক ধন্যবাদ জনাম এখেতলোকৰ কমিউনিটিক শ্বেয়াৰ কৰি দিয়ক